Hi guys, welcome back to my YouTube channel. Etia moi ahisu eta shootot to etia oloman pasote model ahi pai jabo tar pasot moi apnalokok dekhwai thakim keneke shoot to hoy ki hoy ami keneke makeup koru hokolokhini dekhwam apnaloke sai thakibo aru june june notun ke video to sai ase like kor dibo aru subscribe kor dibo so sai thakok amar hoire আজিৰ মডেল কোন হয় আপোনালোকে তো সাগে চিনি পাইছে নহয় জানো আজিৰ মডেল হৈছে আমাৰ সকলোৰে চিনাকি আমাৰ সকলোৰে পৰিচিত ধনশ্ৰী বা আপোনালোকে চাই থাকক আৰু জনাবলৈ নাপাহৰিব ভিডিওটো চাই কেনেকুৱা লাগিলে আৰু মোৰ আই মেকআপটো কমপ্লিট হৈ গৈছে বেছটো কৰাও হৈ গৈছে এতিয়া মই কৰি আছো আইব্ৰোটো শেপ দি আছো लिपस्टिक आईलाइनर मस्कारा काजल लगाबो बाकी আছে আৰু হেয়াৰ ষ্টাইল কৰিব বাকি আছে হেয়াৰ ষ্টাইলটো ভাবিছো সিম্পল বান কৰিম ক্ৰিম্পিং কৰি পেলাই মেকআপৰ লগে লগে আমি কথাও পাতি আছো আৰু মেকআপও কৰি আছো সেইভাবে অকমান লাহে লাহে কৰিছো আৰু যেহেতু কথা পাতি আছো সেই কাৰণে লাহে লাহে কৰা হৈছে মেকআপটো আৰু 15-20 মিনিটত মেকআপটো কমপ্লিট হৈ যাব তাৰ পাছত হেয়াৰ ষ্টাইলটো কৰিলে তাৰ পাছত কাপোৰটো পিন্ধাই আমি কিবা কিবি ৰীল সিল বনাম আৰু ৰীল সিল নবনালেনো কেনেকৈ হ'ব বাৰু সেই গতিকে আমি ৰীল সিল কিবা কিবি বনাম আৰু বায়ো কিবা কিবি চাইছে কি কি ৰীল বনাব পাৰি ময়ো তেনেকে এটা দুটা চাইছো আৰু ফটোগ্ৰাফাৰ এতিয়ালৈকে আহি পোৱা নাই যেহেতু আমাৰ মেকআপ কমপ্লিট হোৱা নাই সেই গতিকে আহি পোৱাহি নাই আমি মেকআপটো কমপ্লিট হোৱাৰ আগে আগে ফোন কৰি দিম তেতিয়া ফটোগ্ৰাফাৰ আহি পাই যাব আৰু আমাৰ শ্বুটটো আৰম্ভ কৰিব পাৰিম তেতিয়া আমি আৰু এতিয়া আমি অলপ কথা পাতো আৰু তেনেকে কথা পাতি পাতি মেকআপটো কমপ্লিট কৰোঁগে আৰু তাৰ পাছত আপোনালোকক দেখুৱাই থাকিম সকলোখিনি আজি আমি কি কৰো কত গৈ শ্বুট কৰো আৰু কি ড্ৰেছ পিন্ধিব বায়ে আজি সকলোখিনি দেখুৱাম টোটাল দুটা লুক আছে আমাৰ এটা বেংগলী লুক যোনটো সেকেন্ড লুক হয় আৰু যোনটো ফাৰ্স্ট লুক হয় হেইটো আসামিজ ব্ৰাইডল হয় বাট বহুত সিম্পল এন্ড সটল এটা লুক হয় মেকআপটো বহুত সিম্পল এন্ড সটল কৰিবলৈ চেষ্টা কৰিছো দুইটা লুকে আমাৰ সিম্পল এন্ড সটল হ'ব বেংগলী লুকটো অকমান হেভি হলে ভাল হয় যেহেতু হেতু কাৰণে অকমান হেয়াৰ ষ্টাইলটো বেলেগ কৰিম বাকি মেকআপ সেমে থাকিব কাৰণ ইমানো বেছি হেভি মেকআপ লুক এটা আমি দিব বিচৰা নাই যেহেতু আমি এটা সিম্পল মেকআপৰ লুক এটা দিবলৈ বিচাৰিছো হেতু কাৰণে এইটো যোনটো ফাৰ্স্ট লুকত মেকআপ থাকিব সেকেন্ড লুকটো হেতুৱে থাকিব খালি লিপস্টিক এন্ড আইলাইনাৰটো এড হ'ব লিপস্টিকটো আমি ভাবিছো যে ৰেড কালাৰৰ দিম এতিয়া যেহেতু নিউড কালাৰ ইউজ কৰিম এইটো লুকত মানে ফাৰ্স্ট লুকটোত তো আমি সেকেন্ড লুকটোত ৰেড কালাৰ লিপস্টিক ইউজ কৰিম বুলি ভাবিছো এতিয়া হেয়াৰ ষ্টাইল চলি আছে আৰু লগতে মেকআপো চলি আছে এতিয়া লিপস্টিক লগাই আছো আৰু হেয়াৰ ষ্টাইলৰ কাৰণে ক্ৰিম্পিং কৰি আছে मुलाई और की কৰিম আৰু সদায় সদায় আৰু কিমান এক্সট্ৰা কৰি থাকিম আৰু কিমান কৰিছো এটা খানা কৰা তাৰপিছত ডক্টৰে ক'লে যে তেতিয়া হয়তো অপাৰেশ্যন কৰিব লাগিব তাৰপিছত অপাৰেশ্যনে কৰিব লগা হ'ল আৰু উপায় নাই সবে কাটি মেলি অপাৰেশ্যনত কি কাটি দিছিলে পেটটো কাটি দিছে কি কোৱা কাটি পেলাই মানে তোমাৰ হেতু উলিয়াইছে মানে প্ৰথমতে যেতিয়া মানে ডেগু সবৰ কাৰণে ইনজেকচন দিছে ন তেতিয়া মানে তাই মানে দাঁত মাৰিছে আৰু গম হাত ফালি কৰিছে মোৰ ইমান ভয় লাগিলে কান্দি মেলি ডক্টৰে কৈছে তোমালোকে হেৰি কৰিব আমাক সান্তনাহে দিব লাগে ক'বহে লাগে ভালকৈ কৰিব মেলি আৰু কান্দি দেখুৱালে আমি কেনেকৈ কৰি মানে মানুহটো মানে চিনাকি হয় তাৰপিছত মোৰ শুনিয়ে বেয়া লাগিছে
তাৰপিছত এতিয়া সেইটো কাৰণে আমাৰ বহুত ভয় লাগে আকৌ যদি পোৱালি ছোৱালী হ'বলৈ হয় আকৌ অপাৰেশ্যন কৰিব লগা হয় মোৰ দেউতাই মানে ভাত চাত নোখোৱা হৈ যায় তাই নাখালে দেউতাও ভাত নাখায় তাইক খুৱাই লৈহে ভাত খায় প্ৰথমতে আনিবই নিদিয়ে মোক আমাৰ চেম প্ৰথমতে মায়ে আনিবই নিদিয়ে এতিয়া মায়ে বাপৰে এইটো নহ'লে মা নহয়ে बिया मोबाइल लो गर्मी है लग गया नीचे का मत करो छोड़ दो बस मतलब खोपा कोने का उन्हें कोई दिया नहीं देखो दिख वाला नहीं लिपस्टिक बेले कलर আছে নেকি তুমি চাই লবও পাৰা সেইটো মানে দুইটা ড্ৰেছতে গল পায় আৰু অকমান ৰেডিশ টাইপ দিবা নেকি মানে কোলা লাগিব মোক ডাৰ্ক লাগিছে এবাৰ লুকটো কমপ্লিট কৰি লওঁ তাৰপাছত চাই ল'বা যদি ভাল নালাগে চেঞ্জ কৰি দিম আকৌ एक मिनट रुक जाओ ये इससे कम्प्लीट करना क्या हुआ उसको बुला दो हो गए क्या नाम था इसका এতিয়া আমাৰ মেকআপ হেয়াৰ ড্ৰেছ সকলোখিনি কমপ্লিট হৈ গ'ল পিন্ধাই মেলি এতিয়া ফটোগ্ৰাফাৰো আহি পাই গ'ল গতিকে শ্বুটটো আমাৰ ষ্টাৰ্ট হৈ গৈছে আপোনালোকে চাই থাকক আৰু আমি আপোনালোকক দেখুৱাই থাকিম ক'ত ক'ত গৈ শ্বুট কৰিলোঁ কি কৰিলোঁ সকলোখিনি দেখুৱাই থাকিম तुम भी जाएगा क्या এইফালে ফেস কৰিবা ফেসটো এইফালে কৰিবা এতিয়া আমাৰ ফাৰ্ষ্ট লুকটো কমপ্লিট হৈ গ'ল সেকেন্ড লুকটোৰ কাৰণে ৰেডিও হৈ গ'ল Hi guys, itu second look hoy. কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। মোৰ ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰি দিব বেল আইকনটো দবাই দিব আৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো আকৌ লগ পাম নতুন ভিডিঅ' এটাৰ সৈতে সো বাই বাই গাইজ